মোৰ গাটো ভাল নাছিলে মই লখিমপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয় তথাপি ইয়াতে চিনাকি মানুহ এটা আছিলে সুস্থ পাইছিলে ঘৰৰ মই যিহেতু তেওঁক খবৰ দিলে মই জগাই লৈ যাতে মা ঢুকাইছে বুলি সেয়াই আৰু মা ঢুকাল শিৱৰাত্ৰি দিনাখন মা ঢুকাল তো মানি ল'ব লাগিব আৰু উপায় নাই কিন্তু ইটোও মানি ল'ব লাগিব কৰ্ম সেইদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিল মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে মই গ'লে আকৌ তোৰ চিন্তা লাগি থাকিব মোৰ কি হৈ আছে গাটো বেয়া মোৰ গাটো কাহ আছিলে গ'ল আৰু কিমানমান বয়স হৈছিলে তেখেতৰ 78 ইমানেই হৈছে সঠিক বয়স মাৰ আমি নাজানো আপুনি মঞ্চ অভিনয় কৰাৰ পিছত ঘৰত কৰি হয় মই এতিয়া দৰ্শক যিহেতু আহিছে যি নাটক আছে আৰু যিহেতু মোৰ ক্ষেত্ৰখন নাটক অভিনয় থিয়েটাৰ 120জন মানুহ জড়িত হৈ আছে ৰাইজ জড়িত হৈ আছে আধা পুলি জড়িত হৈ আছে গতিকে মাক এতিয়া তেনেকৈ তুলসী তলতে অহা হৈছে আৰু মই যোৱালে কোনোবাইটো আহি আছে গুৱাহাটীৰ পৰা গতিকে মই গৈ পেলাই মাৰ আপোনাৰ শান্তি বহুত সহজ চলে বহুত সহজ হয় তেনেকৈ গুচি গ'ল কোনেও গম নাপালে কাকো কষ্ট নিদিলে গোটেই আছে থাকক সেয়ে কিবা এটা দিয়া না ভাত দিয়া ভোক লাগিছে এখন সদায় ভাত খাবলৈ ক'লৈ গুচিছো আমাৰ কি হ'ল জুই জ্বলি আছে মা যে নাই মোৰ ভোকৰ কথা পাহৰিলি তই ভোকৰ কথা ড্ৰয়িং ৰুমলৈ যোৱা তাৰ এখন ৱালত ফুলৰ মালাৰ সৈতে ওলমি আছে তুমি কিয় এনেকুৱা বলি আমি ভুল কৰিছা বাৰু কোৱাচোন তুমি পাহৰি গলা নেকি আগতে কৈছো এতিয়া কৈছো তোৰ মাক তুমি মৃত সজাবলৈ চেষ্টা নকৰিবা প্লিজ তোমাৰ চকুতে বলি আমি হ'ব পাৰে মোৰ বাবে এটা এটা মুহূৰ্ত মোৰ মাৰ লগত সদায় মোৰ মাৰ লগত জীয়াই আছে মা এইবিলাকক তুমি মাৰিবলৈ চেষ্টা নকৰিবা প্লিজ এই জলৰ প্ৰত্যেকখন ঠাইত মোৰ মা জীয়াই আছে প্ৰত্যেকখন ঠাইত মোৰ মা জীয়াই আছে কিমান মুহূৰ্ত মই এইফালৰ পৰা দৌৰি আহোঁ মা এনেকৈ দৌৰি আহো মা দৌৰি আহে হাতত কিমান ভাত লৈ মায়ে খুৱাব বিচাৰে ভোক নালাগিব জোৰেৰে বলেৰে মুখত সোমাই দিয়ে ভাত খা পাবা আজিও যেতিয়া ভোক লাগে মোৰ মাৰ সেই ভাত কেইটালে মনত এই জুহালখনৰ লগত মোৰ যে কিমান মাৰ লগত স্মৃতি জড়িত হৈ আছে মা ইয়াত বহিছিল মা ইয়াত না ইয়াত মই ইয়াত বহিছিল সদায় ভাত খুৱাই দিছিল মা আৰু ভাত খুৱাই কৈছিল বাবা ডাঙৰ হলে তই ডাক্তৰ হ'ব নালাগে ইঞ্জিনিয়াৰ হ'ব নালাগে মানুহ হবি মানুহক মৰম কৰিবলৈ শিকিবি মানুহক সহায় কৰিবলৈ কেতিয়াও এলাহ নকৰিবি এই জুইৰ দৰে হবি জ্বলি থকা জুইৰ দৰে উজ্জ্বল হবি মানুহক পোহৰ বিলাবি পোহৰ মায়ে কৈছিল আজিও যেতিয়া মই ভাগৰি পৰো মোৰ সেই মাৰ কথাকেইটা মনত তোমাৰ মাজত মোৰ মাহঁতে মই কেতিয়াও কাহানি বিচাৰি নাপাওঁ গতিকে মোক মোৰ মতেৰে থাকিবলৈ মোৰ মতেৰে জীয়াই থাকিবলৈ দিয়া মোৰ মাৰ লগত জীয়াই থাকিবলৈ দিয়া মোৰ মা শুনা যদি নেক্সট টাইম তুমি এনেকুৱা কথা কোৱা যে মই হৈ নাথাকিম